নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আন এটি কাহিনীলৈ মই উপস্থিত হৈছোঁ। মোৰ নাম কল্পনা। আজি মই মোৰ কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ। আজিয়ে মোৰ বিয়া অমৰৰ লগত হ'ল। অমৰ বহুত ধনী ঘৰৰ আছিল, টকাৰ কোনো অভাৱেই নাছিল। এনেকুৱা এখন ঘৰ পাই মই আৰু মোৰ দেউতাই নিজকে বহুত ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ। সকলো আত্মীয়ই কৈ আছিলে যে কল্পনাৰ কপাল ফুলিলে, তাই বহুত ভাগ্যৱতী, তাইৰ তুলনাত আমিবোৰ একোৱেই নহয়। মোৰ দেউতাৰ অমৰৰ দেউতাকৰ লগত পুৰণি চিনাকিৰ কাৰণে এই ঘৰত মোৰ বিয়া হৈছিল। বিয়াৰ পিছত প্ৰথমবাৰৰ কাৰণে যেতিয়া সেই ঘৰত সোমালোঁ, তেতিয়া গম পালোঁ মানুহবোৰ কেনেকুৱা। ঘৰটো বহুত ডাঙৰ আছিলে। প্ৰথমবাৰৰ কাৰণে মই তেওঁৰ ঘৰখন দেখা পাইছিলোঁ। সকলোবোৰ বৰ ভাল আছিল। ফুলসজ্জাৰ সময় আহি পালে, কিন্তু তাৰ আগতে মোৰ শাহু আৰু ননদেই মোক অকলে কোঠা এটালৈ লৈ গ'ল। তেওঁলোকৰ মুখমণ্ডলত নিৰাশা আৰু ভয়ৰ ছাপ আছিল, যেন তেওঁলোকে মোক কিবা এটা ক'ব বিচাৰিছে। মই তেওঁলোকক সুধিলোঁ, কি হ'ল, আপোনালোকে কিয় ইমান ভয় খাই আছে? মোৰ শাহুৱে ক'লে, মাজনী, আমি তোমাক কিবা এটা ক'ব বিচাৰোঁ, কিন্তু এই কথা শুনি তুমি নিৰাশ নহ'বা। ইয়াৰ লগতে মোৰ ননদে ক'লে যে আমি এতিয়া যি কথা ক'বলৈ গৈ আছোঁ, সেই কথা কেৱল আমাৰ তিনিজনৰ মাজতহে ৰাখিবা। এইটো ডাঙৰ ঘৰ, ইয়াত কথাটো বিয়পিবলৈ বেছি সময় নালাগে। আৰু সেই কথা যদি সকলোৱে গম পায়, তেতিয়া আমাৰ সন্মান ধূলিলৈ পৰিৱৰ্তন হ'ব। এতিয়া তুমি এই ঘৰৰ বোৱাৰী আৰু এই ঘৰখনক তুমিয়েই ধৰি ৰাখিব লাগিব। সঁচাকৈয়ে তেওঁৰ কথা শুনি মোৰ ভয় লাগিছিল। মই বুজিব পৰা নাছিলোঁ যে মই কি কৰিব লাগিব। মই ক'লোঁ, ঠিক আছে, এতিয়া কওক কথাটো কি? মোৰ ননদে ক'লে যে তোমাৰ স্বামী অমৰৰ ওপৰত আমাৰ সন্দেহ আছে। তেওঁ হয়তো আমাৰ পৰা কিবা ডাঙৰ কথা লুকুৱাইছে। হয়তো তেওঁ পুৰুষ। তুমি নিশ্চয় বুজি পাইছা আমি কি ক'ব বিচাৰিছোঁ। তেওঁলোকে কি ক'ব বিচাৰিছে মই বুজিলোঁ। তেওঁলোকৰ কথা শুনি মই থতমত খালোঁ। তাৰপিছত ননদে ক'লে, মই জানো যে তুমি নিশ্চয় ভাবিছা যে তেনেহ'লে আমি তোমাক জানি শুনি কিয় ফচালোঁ। কিন্তু আমিও বাধ্য আছিলোঁ। আমি এই কথাটো এনেকৈ কাকো কোৱা নাছিলোঁ। শাহুৱে ক'লে যে তেওঁ সদায় ৰাতি বাথৰুমত থাকে। তাত কি কৰে আমি কোনেও নাজানো। সুধিলে কয় যে পেটটো বেয়া হৈ আছে। ৰুমলৈ যোৱাৰ আগতে স্বামীয়ে এইবোৰ কথা শুনাৰ পিছত মই কি কৰিম বুজিবই পৰা নাছিলোঁ। মোৰ ননদে ক'লে, তুমি তাৰ লগত কথা পাতিবা, তাৰ লগত কিছুদিন কটোৱা, তাৰপিছত তাৰ লগত খোলাখুলিকৈ সকলো কথা পাতি ল'বা। কিবা সহায় কৰিব লাগিলে আমি নিশ্চয় কৰিম। আমি তোমাৰ লগত আছোঁ, তোমাক অকলে এৰি নিদিওঁ। ফুলসজ্জাৰ ৰাতি সকলোবোৰ শুনি মই মোৰ ৰুমলৈ গ'লোঁ। মোৰ এতিয়া ভয় লাগিব ধৰিছিল। এই সকলোবোৰ ভাবি থাকোঁতে মোৰ স্বামী অমৰ ৰুমলৈ আহিলে। কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে, কিন্তু মুখমণ্ডলত কোনো ফূৰ্তি নাছিল। যি ফূৰ্তি সাধাৰণতে সকলো পুৰুষৰে প্ৰথম ফুলসজ্জাৰ নিশা থাকে। মোৰ ফালে পিঠি দি তেওঁ বিচনাত বহিলে। তেওঁ বহুত বিচলিত আৰু চিন্তাত থকা যেন লাগিছিল, আৰু কেইমিনিটমানৰ পিছতে তেওঁ উঠি বাথৰুমলৈ গ'ল। ঠিক সেইটোৱে হ'ল যি শাহু আৰু ননদে মোক কৈছিল। প্ৰায় 1 ঘণ্টা বাথৰুমতেই আছিল। মই বাহিৰত মোৰ বিচনাতে মনে মনে বহি থাকিলোঁ। মই তেওঁক মাত এষাৰো নিদিলোঁ। মই মাত্ৰ এইটোৱে ভাবি থাকিলোঁ যে মোৰ লগত এয়া কি হ'ল। এইবিলাক ভাবি ভাবিয়ে মই বিচনাত বাগৰি পৰিলোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত তেওঁ বাথৰুমৰ পৰা ওলাই আহিল। তেওঁৰ লগত আৰু কথা পাতিবলৈ মন নগ'ল। মোৰ প্ৰতাৰণা কৰা যেন লাগিল। তেওঁ নীৰৱে বিচনাৰ কাষত শুই গ'ল। আজি ৰাতিপুৱা মই নিজকে ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ, আৰু আজি ৰাতিয়ে মই নিজৰ ভাগ্যক গালি পাৰিবলৈ ধৰিলোঁ। ৰাতিপুৱা সোনকালে সাৰ পাই বাথৰুমলৈ গ'লোঁ। বাথৰুমত সোমোৱাৰ লগে লগে মই চক খাই উঠিলোঁ। এটা নতুন নাইটিৰ লগতে এটা মেকআপ বক্স। এই সকলোবোৰ কি আছিলে? মই বুজিব পৰা নাছিলোঁ কিয় মোক এনে এজন ব্যক্তিৰ লগত বিয়া পাতি দিলে। ৰাতিপুৱা মোৰ শাহু আৰু ননদে সুধিলে, কি হ'ল ৰাতি মাজনী? আপোনালোকে কোৱা কথাখিনিয়ে হ'ল বুলি মই ক'বলৈ ধৰিলোঁ। ননদে মাকক ক'বলৈ ধৰিলে, মা, মই তোমালোকক কৈ আছিলোঁ এনেকৈ কোনো ছোৱালীৰ জীৱন ধ্বংস নকৰিবা, কিন্তু তোমালোকে মোৰ কথা নুশুনিলা। এতিয়া কি কল্পনাই এনেকৈ মৰি মৰি জীয়াই থাকিবনে?
মোৰ শাহুৱে ক'লে, মাজনী, এতিয়া তুমি যি সিদ্ধান্ত ল'বা আমি তোমাৰ লগত আছোঁ, কিন্তু তুমি এই গোপন কথা কাৰোৰে আগত নোকোৱা বুলি আমাক প্ৰতিশ্ৰুতি দিয়া। পিছদিনা ৰাতি আকৌ তেওঁ কোঠাটোলৈ আহিল। এতিয়া আৰু মোৰ তেওঁৰ ফালে চাবলৈও মন নোযোৱা হ'ল। মই মনে মনে মোৰ বিচনাখনৰ কাষতেই শুই পৰিলোঁ। কাৰণ এতিয়া আৰু কি কথা পাতিবলৈ বাকী থাকিল। তেওঁ মনে মনে থাকিল, আৰু তেওঁ মনে মনে থকাৰ কাৰণো মই জানিছিলোঁ। অলপ পিছত তেওঁ বিচনাত বহি থাকিল আৰু তাৰ পিছত উঠি বাথৰুমলৈ গ'ল। তেওঁ কি কৰিবলৈ গৈছিল মই বুজি পাইছিলোঁ। কিছু সময়ৰ পাছত বাথৰুমৰ পৰা বস্তু সৰি পৰা শব্দ আহিবলৈ ধৰিলে, আৰু অলপ পিছতে শব্দ নোহোৱা হ'ল। আৰু এইবাৰ তেওঁ খৰধৰকৈ বাথৰুমৰ পৰা ওলাই আহিলে। আহি বিচনাত শুই পৰিল। আমাৰ মাজত একো কথা হোৱা নাছিল। কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ। এই সকলোবোৰ ভাবি ভাবি মই টোপনি গৈছিলোঁ। ৰাতিপুৱা সোনকালে সাৰ পাই বাথৰুমলৈ গ'লোঁ, আৰু বাথৰুমত সকলো বস্তু পৰি আছিল। নতুন নাইটিটো ফালি পেলাই থোৱা হৈছিল। মেকআপৰ বস্তুবিলাক চাৰিওফালে পৰি আছিল। বাথৰুমৰ চুকত এখন কাগজো পৰি আছিল, য'ত লিখা আছিল, মাই ডিয়াৰ ৱাইফ। এতিয়া মোৰ মনত এটা সন্দেহ আহিলে যে এইবোৰ বস্তু আৰু কাপোৰ কানি মোৰ বাবেতো ৰখা নাছিল। কিন্তু তেতিয়াই মই ভাবিলোঁ যে মোৰ শাহু আৰু ননদে মোক কি কৰিব বিচাৰিছে। একো কথা পতা নাছিলোঁ। ৰাতিপুৱা মোৰ শাহু আৰু ননদে আকৌ মোৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। তেওঁলোকৰ কথাৰ পৰা মই অনুভৱ কৰিলোঁ যে তেওঁলোকে বিচাৰে মই অমৰক এৰি এই ঘৰৰ পৰা ওলাই যাওঁ। শাহু আৰু ননদৰ ওপৰত মোৰ সন্দেহ হ'ল। মই ঘৰৰ পুৰণা চাকৰণী এজনীৰ লগত কথা পাতিলোঁ। কথাৰ মাজতে তাইক সুধিলোঁ যে অমৰ মানুহজন কেনেকুৱা। তাই কৈছিলে যে তেওঁতো বহুত সহজ সৰল মানুহ। মাক আৰু ভনীয়েকে বিচাৰিছিল যে অমৰে ভনীয়েকৰ স্বামীৰ আত্মীয় এজনীক বিয়া কৰোৱাটো। ভনীয়েক আৰু মাকে বহুত চেষ্টা কৰিলে, কিন্তু দেউতাকে মান্তি নহয় তেওঁৰ বন্ধুৰ ছোৱালী অৰ্থাৎ আপোনাক বিয়া কৰাই দিলে। তেওঁলোক দুয়োজনেই তোমালোকৰ এই সম্বন্ধটো ভাল পোৱা নাছিল। বহুদিনলৈকে ঘৰত এই কথাক লৈ কাজিয়াও হৈছিল। কিন্তু তোমাৰ স্বামী অমৰে ক'লে যে দেউতাই যি কয় তাকেই কৰিম। মই এতিয়া সকলো জানিলোঁ যে মোৰ শাহু আৰু ননদে মোক কিয় খেদি পঠিয়াব বিচাৰিছিল। সেইবাবেই তেওঁলোকে মোক মিছা কথা কৈছিল। তেওঁলোকে বহুত হয়তো অমৰকো কিবা কৈছিল। এতিয়া ৰাতি মই অমৰৰ লগত কথা পাতিবলৈ ৰৈ আছিলোঁ। যেতিয়া তেওঁ ৰুমলৈ আহিলে তেতিয়া তেওঁৰ সন্মুখত বহিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে মই তেওঁৰ লগত কথা পাতিবলৈ ওলাইছিলোঁ। তেওঁ অহাৰ লগে লগে মই ক'লোঁ, আপুনি মোৰ লগত কিবা এটা কথা পাতিব বিচাৰিছে। তেওঁ ক'লে, এতিয়া আৰু কথা পাতিবলৈ কি বাকী আছে। দেউতাৰ বিশ্বাস আছিলে যে তোমালোকৰ ঘৰখন ভাল, সেইবাবে মই মা আৰু ভনীৰ কথা নুশুনি তোমাক বিয়া কৰাইছিলোঁ। কিন্তু তুমি সঁচা কথাটো লুকুৱাই ৰাখিছিলা। মই ক'লোঁ, কি সঁচা কথা। তেওঁ ক'লে, তুমি আন কাৰোবাক ভাল পোৱা বুলি। তুমি মোৰ লগত বিয়া হ'ব বিচৰা নাছিলা। তোমাৰ জীৱনত এতিয়াও আন কোনোবা আছে। এই কথা তুমি মোৰ মাক কৈছিলা। ঘৰ আৰু দেউতাৰ সন্মানৰ কাৰণে মই নিমাত হৈ আছোঁ। আজি দেখিলোঁ যে ফুলশয্যাৰ ৰাতি জীৱনৰ অতি বিশেষ দিন হয়। কিন্তু মই বাথৰুমত 2 ঘণ্টা থকাৰ পিছতো তোমাৰ একো প্ৰভাৱ পৰা নাছিলে। মায়ে ঠিকেই কৈছিলে যে তুমি মুখেৰে মাত এষাৰো নিদিয়া, মোৰ লগত কথাও নাপাতা। মই ক'লোঁ, আপোনাক বাথৰুমত থাকিবলৈ কি তেওঁলোকেই কৈছিলে? আৰু সেই কাপোৰ আৰু মেকআপবোৰ, সেইবিলাক মোৰ ভনীয়ে তোমাৰ কাৰণে ফুলশয্যাৰ ৰাতি উপহাৰ বুলি বাথৰুমতে ৰাখিছিল। মই উঠি তেওঁৰ ওচৰলৈ গৈ তেওঁক সুধিলোঁ, আপুনি জানে তেওঁলোকে মোক কি কৈছিল? তাৰ পিছত মই তেওঁক সকলো কথা বুজাই দিলোঁ। তেওঁক ক'লোঁ যে তেওঁলোকে বিচাৰিছিলে যে আমাৰ মাজত ভুল বুজাবুজি হওক আৰু মই ঘৰ এৰি থৈ গুচি যাওঁ। তেওঁলোকে বিচৰাখিনি সম্পূৰ্ণ হয়। অমৰৰ খং উঠিলে, কিন্তু মই ক'লোঁ, নাই, এতিয়া আমি এই কথাটো ইয়াতে শেষ কৰিম আৰু কাকো একো নকওঁ। সেই নিশা মোৰ সকলো চিন্তা আৰু ভুল আঁতৰি গ'ল। সেই নিশাই আছিল মোৰ প্ৰকৃত ফুলশয্যা নিশা। পিছদিনা ৰাতিপুৱা মোৰ শাহু আৰু ননদে মোক সুধিলে যে মই কি সিদ্ধান্ত ল'লোঁ আৰু এতিয়া মই কি কৰিবলৈ ওলাইছোঁ। মই ক'লোঁ, আপোনালোক দুয়োকে ক্ষমা কৰি এটা নতুন আৰম্ভণি কৰিব বিচাৰিছোঁ। আপোনালোক দুয়োজনে ইমান ডাঙৰ মিছা কথা ক'ব নালাগিছিল। মিছা সদায় লুকুৱাই নাথাকে। এদিন চৰ্চালৈ আহিবই। হয়তো আপুনি এই কথা গম নাপায়। মোৰ পৰা আপোনালোকৰ কোনো অভিযোগ নাথাকিব। মই এজনী বহুত ভাল বোৱাৰী বুলি প্ৰমাণ কৰিম। মোৰ মুখৰ হাঁহিটো দেখি তেওঁলোকৰ মুখবোৰ ক'লা হৈ পৰিছিল। ননদে সেইদিনাই নিজৰ ঘৰলৈ গুচি গ'ল। শাহুৱে মোৰ
বহুদিনলৈ মোৰ চকু মিলাব পৰা নাছিল। বন্ধু বান্ধৱীসকল কাহিনীটো শুনি কেনেকুৱা পালে, যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।